सरकारनि जायखिजाया बिफानावनो 50% रिजार्वेशन सान्थाल हारिनो होनांगोन 50% संरक्षण দিব লাগে প্রত্যেকটো बीजेपी सरकारनि दैदेननायाव एनडीए खुंथायाव भारत हादरनि बिजाथि द्रौपदी मुर्मुआ जिबाथि हादरनि बिसायख'थियाव देरहासार जानो हानायखौ हादरनि गुबुन गुबुन जायगानि थावनिफोराव सान्थाल समाजाव रंजानाय बादि क'क्राझार जिल्लानि सिङाव थानाय सिम्बोरगाव आन्सलिकनि हरिनागुरि गुरि फरायसालियाव मिरु दुलाराय सान्थाल फरायसा आफाद आरो सिम्बोरगाव आन्सलिक कमिटिनि दैदेननायाव सान्थाल हारिनि आसार खान्थिनि गाननाय जोमनाय आरो दामनाय देनाय आगजुफोर दामनानै रंजानायखौ नुदों। बे हाबाफारिजोंनो लोब्बा लाखिना 2022 मायथाइनि मेट्रिक आरो ओइचएस आनजादाव उथ्रिसार जानो हानाय फरायसाफोरखौ बरायनाय हाबाफारि लादों। बे हाबाफारियाव बाहागो लाना दुलाराय सान्थाल फरायसा आफादनि अर्गेनाइजेसन सेक्रेटारि दुर्गा सरेना जोंनि खौरांनि गेजेरजों मा फोरमायखो फै जों आबुङै मिथिना लानि। আজি সদৌ চাওতাল ছাত্ৰ সন্থা কোকৰাঝাৰ জিলাৰ লগতে চিম্বুৰগাঁও আঞ্চলিক কমিটি আৰু চাম্পাগাৰ যুৱ সংঘ ক্লাবৰ সহযোগত আজি এই অঞ্চলত উত্তীৰ্ণ হোৱা বা HSLC আৰু হায়াৰ ছেকেণ্ডেৰী পাছ হোৱা 5জন ছাত্ৰ ছাত্ৰীক আজি সম্বৰ্ধনা দিয়া হ'ল যাতে তেওঁলোকৰ ভৱিষ্যত জীৱনত ভালকৈ হয় এইটো আশা দি আমি আজি সিহঁতক ফেলিচিটেশ্যন কৰি লওঁ। হয়, আজি আপোনালোকে সকলোৱে জানে যে যিটো আমাৰ পঞ্চদশ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী বাইদেউ যোৱা 21 তাৰিখত ৰাষ্ট্ৰপতি পদত অনুষ্ঠিত হৈছিল বা জয়ী হৈছিল আৰু আজি তেখেতে ৰাষ্ট্ৰপতি পদত শপত গ্ৰহণ লৈছে। সেয়ে আমি সদৌ চাওতাল ছাত্ৰ আৰু সমূহ চাওতাল ৰাইজে আমি বহুত আনন্দিত আৰু আজি এই শপত গ্ৰহণ বা ৰাষ্ট্ৰপতিৰ বিজয় উৎসৱ আজি আমি পালন কৰিলোঁ আৰু আজিৰ এই সমূহ চাওতাল ৰাইজৰ সহযোগত আজি এই বিজয় উৎসৱখন পালন কৰা হ'ল। আজি এইখিনি কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আৰু চিম্বুৰগাঁও আঞ্চলিক সমিতিৰ সহযোগত এই চিম্বুৰগাঁও যুৱ সংঘৰ চাম্পাগাৰ যুৱ সংঘত আমি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ কৃতি ছাত্ৰ ছাত্ৰীক যি 2021-22 যি কৃতি ছাত্ৰ ছাত্ৰী তেওঁলোকক আমি সম্বৰ্ধনা আগবঢ়াইছোঁ আৰু ইয়াৰ লগতে যে ভাৰতৰ সৰ্বোচ্চ পদত অধিষ্ঠিত আমাৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীৰ আদৰণি সভা ইয়াত আয়োজন কৰা হৈছে। এইখিনি সময়ত আমি এনডি চৰকাৰক প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু ভাৰতত সৰ্বোচ্চ পদত জনজাতীয় মহিলাক অধিষ্ঠিত কৰাৰ বাবে বা চাওতাল সম্প্ৰদায়ৰ পৰা অধিষ্ঠিত কৰাৰ বাবে। কিন্তু ইয়াৰ লগে লগে আমি জনজাতিকৰণৰ বিষয়টো আমি এতিয়া অসম চৰকাৰে ইয়াক হস্তক্ষেপ কৰিছে বা কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক ৰিকমেণ্ডেশ্যন দিবৰ কাৰণে পঠিয়াইছে। গতিকে অসম চৰকাৰে সেই ৰিকমেণ্ডেশ্যন আজিলৈকে কেন্দ্ৰীয় চৰকাৰক পঠিয়াই দিয়া নাই। গতিকে আজি যে ৰাষ্ট্ৰপতি হৈছে ৰাষ্ট্ৰপতিৰ দ্বাৰা যে আমাৰ সমস্যা সমাধান হ'ব সেয়া নহয়। এয়া অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ পলিচি। তেওঁলোকে যেতিয়ালৈকে পলিচি নবনায় তেতিয়ালৈকে সেই যেতিয়ালৈকে বিল নাযায় তেতিয়ালৈকে তাত কোনো ধৰণৰ জনজাতিকৰণৰ বিষয়টো উত্থাপন বা জনজাতিকৰণ সমস্যাটো সমাধান নহয়। আৰু আজি যি অসম চৰকাৰৰ নেতৃত্বত যি গুৱাহাটীত আলোচনা হৈছে জনজাতিকৰণৰ নামত এইটো এটা নাটকৰ দৰে লাগিছে। এইটোৰ কাৰণে নাটকৰ দৰে লাগিছে যে আজি কেৱল মুখ্যমন্ত্ৰীৰ অনুপস্থিতিত এখন মিটিং কৰা হৈছে ৰণোজ পেগু আৰু আমাৰ পীয়ুষ হাজৰিকাৰ জৰিয়তে এই মিটিঙত এইখন আলোচনা কৰা হৈছে যে কেৱল ৰিজাৰ্ভেশ্যনৰ সন্দৰ্ভত আলোচনা কৰা হৈছে আৰু ৰিজাৰ্ভেশ্যন ক্ৰিয়েট কৰি বা ৰিজাৰ্ভেশ্যনত সংশোধন কৰি এওঁক মুখ্যমন্ত্ৰীক প্ৰেৰণ কৰিব আৰু মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰক প্ৰেৰণ কৰিব। কিন্তু ইয়াত আমি সন্দেহ বুজিছে কিহৰ বাবে বাৰে প্ৰায় 10টা বছৰ কেৱল ৰিজাৰ্ভেশ্যনৰ কাৰণে আলোচনা কৰা হৈছে। গতিকে ইয়াত দুৰ্ভাগ্যজনক, এয়া কেৱল চৰকাৰৰ নাটকহে। কাৰণ অনাগত যে 24ৰ যি নিৰ্বাচন লোকসভা নিৰ্বাচন ইয়াৰ বাবে তেওঁলোকে নাটক ৰচিব বিচাৰিছে আৰু নিৰ্বাচন আহিলেহে টপসমূহ দিয়া হয়। গতিকে এইবাৰ চাওতাল জনগোষ্ঠীক সজাগ হৈছে। এইখিনিতে মই চৰকাৰক ক'ব বিচাৰিছোঁ যে চাওতাল জনগোষ্ঠীক গণতন্ত্ৰৰ বাবে হত্যা কৰা হৈছে আৰু ইয়াৰ প্ৰতিশোধ ল'ব চাওতালসকলে। এনেধৰণৰ প্ৰতিশোধ ল'ব যে অনাগত যি 24ৰ নিৰ্বাচন আছে সেই নিৰ্বাচনত বিজেপি তথা কংগ্ৰেছ চৰকাৰক বৰ্জন কৰি তাত বিকল্প চৰকাৰ এটা আনাৰ ব্যৱস্থা কৰিব চাওতাল জনগোষ্ঠীয়ে। কাৰণ বিগত 75টা বছৰে কংগ্ৰেছ চৰকাৰে প্ৰতাৰণা কৰিলে, প্ৰবঞ্চনা কৰিলে আৰু বিজেপিয়ে সেই একে নীতি ফ'ল' কৰিছে কংগ্ৰেছৰ। গতিকে ইয়াত কেৱল নাটকবাজি আৰম্ভ হৈছে। এই নাটকৰ দ্বাৰা চাওতাল জনগোষ্ঠী সন্তুষ্ট নহয়। গতিকে এই কেৱল অসম চৰকাৰৰ এই নাটক চাই আমি বহি থাকিব নোৱাৰোঁ। ইয়াৰ প্ৰত্যুত্তৰ আমি অনাগত 2024 চনৰ লোকসভা নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিম। আপোনালোকে দেখিছে বিগত 4 মাহে চাওতাল জনগোষ্ঠীয়ে বিভিন্ন কাৰ্যপন্থাৰে বিভিন্ন কাৰ্যপন্থাৰে আন্দোলন কৰিছে, কিন্তু আজিলৈকে অসম চৰকাৰে গা লৰা নাই। কেৱল আজি নাটকৰ দৰে এখন আলোচনা মাতিছে, সেয়া আমি সন্তুষ্ট নহয়। আমি বিচাৰিছোঁ যে সুকীয়াকৈ চাওতাল জনগোষ্ঠীৰ সৈতে এখন দ্বিপাক্ষিক বৈঠক হ'ব লাগে চাওতাল জনগোষ্ঠী আৰু অসম চৰকাৰ। যেতিয়ালৈকে সেই দ্বিপাক্ষিক আলোচনা নহয় তেতিয়ালৈকে চাওতাল জনগোষ্ঠীয়ে আন্দোলন
অব্যাহত রাখিব অনাগত 27 তারিখে জুলাই মাস 27 তারিখে গোসাইগাঁৱত ধান ভূঁই ৰুই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ইয়াৰ লগে লগে ওদালগুৰিত 29 তাৰিখে ভূঁই ৰুই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ পিছতো যদি চৰকাৰৰ গা নলয় তেতিয়াহ'লে যি চৰকাৰে কৈ আছে যে নেশ্যনেল এডুকেশ্যন পলিচি 2023 পৰা যি আৰম্ভ হ'ব সেই কাৰ্যসূচী আমি বাতিল মানে বিৰত থাকিম এইটো কাৰণে বিৰত থাকিম যে সাঁওতাল অধ্যুষিত অঞ্চলত যিসমূহ বিদ্যালয় আছে সেই বিদ্যালয়সমূহ বন্ধ কৰি দিয়া হ'ব এইটো কাৰণে বন্ধ কৰি দিয়া হ'ব যে তাত কোৱা হৈছে যে প্ৰত্যেকটো প্ৰাইমেৰীৰ পৰা আপাৰ প্ৰাইমেৰীলৈকে তেওঁলোকে নিজৰ মাতৃভাষাত পঢ়িবলৈ সুবিধা পাব কিন্তু অষ্টম অনুসূচীত অন্তৰ্ভুক্ত হোৱাৰ পিছত সাঁওতালী ভাষাটো আজি অসম চৰকাৰে ৰূপায়ণ কৰিব পৰা নাই দুৰ্ভাগ্যজনক এইটোৰ কাৰণে সাঁওতাল জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলত যিসমূহ বিদ্যালয় আছে সেই বিদ্যালয়সমূহ বন্ধ কৰি দিয়া হ'ব ইয়াৰ জগৰীয়া হ'ব অসম চৰকাৰ সম্পাদকগৰাকীয়ে গৈছে তেওঁ ইতিমধ্যে অসম চৰকাৰৰ তাত তেওঁৰ বক্তব্য দিছে যে সাঁওতালসকল 50% সংৰক্ষণ দিব লাগে প্ৰত্যেকটো বিভাগত ইঞ্জিনিয়াৰিং হওক যে মেডিকেল হওক বা কৃষি হওক অন্যান্য যি বিভাগ আছে সেই বিভাগত 50% সংৰক্ষণ দিব লাগে আৰু ইয়াৰ লগে লগে জনজাতিকৰণ বিষয়টো প্ৰথমে আগবঢ়াই লৈ যাব বুলি বা আগবঢ়াব লাগে বুলি তেওঁ অসম চৰকাৰক আহ্বান জনাইছে नोंथाङा सरकारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पइन्ट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरकारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन बे एडुकेट पइन्टआव नोंथांमोना एसएससि बेंक पिअ बेंक क्लार्क बेंक एसअ इउपिएससि एफएससि डिफेन्स रेलवे स्टेट इन्सुरेन्स एएअ एडिअ एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरकारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा बेयाव एमबिए आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन बेखौबो मिथिनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससि जिडिनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन बे सोलोंसालिया क'क्राझार बरपेटा रड गवालपारा आरो बङाइगावआवबो दं क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261133 9101 536360 70020261133 9101536360